চাওক আমাৰ দলঙৰ অৱস্থা আমাৰ ৰক্ষাৱলীবাসীৰ বাবে বহুতো বেয়া খবৰ। আমাৰ মেইন যাতায়াতবিলাকে যদি এইবিলাক সেনেকুৱা হয়, এইবিলাক চাওক মানুহে যাব নোৱাৰি। যদি এইবোৰ দলং দিয়ে কি উন্নতি হ'ব আমাৰ। এইবিলাক চাওক ইমান গাঁত দলঙৰ অৱস্থা বৰ ভয়াৱহ দৃশ্য, বৰ ভয়ানক পৰিৱেশ। সেইকাৰণে আপোনালোকৰ এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ আৰু আপোনালোকে যদি ভিডিঅ'টো পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু কেনেকুৱা ধৰণৰ কি ভিডিঅ' বনালে ঠিক হ'ব আপোনালোকে কমেণ্টত জনাবলৈ নাপাহৰিব। আৰু এয়াই আমাৰ যাতায়াত আমাৰ আঞ্চলিকৰ বাবে বহুত সমস্যাৰ সন্মুখীন। এই দুবিখন যদি এই দলংখন নাথাকে এই দুবিখন পাৰাপাৰি হ'ব লাগিবগৈ আৰু এইখন পাৰাপাৰি হওঁতে বহুতৰ অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয়। বহুত ষ্টুডেণ্টো ইয়াত অহা যোৱা হয়। এখন যাতায়াত আমাৰ পুৰা গুৰুত্বপূৰ্ণ আৰু আৱশ্যকীয় পথ। সেইকাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ যাতে যেন এই দলঙৰ ঠিকাদাৰজনে গুৰুত্ব দিয়ে, চকু দিয়ে। এইফালে মাজৰডোখৰ একদম খহি খহি গৈছে আৰু অৱস্থা নাইকিয়া হৈ আছে। বহুত ভয় লগা পৰিৱেশ, মানুহবোৰ একদম ভয় কৰি অহা যোৱা হৈ আছে। এয়া দলঙৰ অৱস্থা চাওক এনেকুৱা হৈ আছে। আপোনালোকে যদি ভিডিঅ'টো পাৰে খুব শ্বেয়াৰ কৰক প্লিজ।